হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এটা ভিডিঅ' ৰৈ গৈছিলে, কইনা আনিব যোৱা ভিডিঅ'টো মই এডিট কৰা হোৱা নাছিলে। চ' আজি এডিট কৰিম বুলি ভাবিলোঁ আৰু গোটেইবোৰ আমি নিজৰ গাড়ী লৈ যোৱা নাই। এখন গাড়ীয়ে ভাড়া কৰিছোঁ। জেঠীমা, বৌ, মামাহঁতৰ বৌ, মা, ডাঙৰ খুৰী, মামী এনেকৈ গোটেইবোৰ গৈছোঁ আৰু একেলগে খুব ভাল লাগিছিলে। হাঁহি ধেমালিৰে গৈছিলোঁ গোটেইবোৰ কথা পাতি। বৌ হয়, মামী হয়, মা হয়, ডাঙৰ খুৰী হয়। উঠিলে তেওঁ আৰু উঠি আহি পালোঁ আৰু গোটেইখিনি মই দেখুওৱা নহয়, মিঠাই চিঠাই লোৱা হৈ গৈছে। ৰাজা পুখুৰী, দুটা পুখুৰী আছে, খুব ধুনীয়া হয়। মই এনেকৈ চিম্পুলকৈ দেখাইছোঁ আৰু গাড়ীৰ ভিতৰৰ পৰা। এটাৰ নাম ৰজা, এটাৰ নাম ৰাণী আৰু খুব ডাঙৰ হয়। এই দুটা বিখ্যাত, চবে জানে আৰু নহিৰা। আৰু আমি কৈছোঁ খুব ভাল লাগিছে। আৰু ঘৰ আহি পালোঁ, কইনাৰ ঘৰ, দৰা ঘৰ আহি পালোঁ আৰু কইনা নিবৰ বাবে আমি 5 দিনৰ পিছত আহিছোঁ। আমি ফ্ৰাইডে, ছানডে বিয়া গৈছে, আমি ফ্ৰাইডে নিব আহিছোঁ কইনাক। যিহেতু কইনা যোৱাই নাই বিয়াৰ পিছত, সেইবাবে নিব আহিছোঁ আৰু ঘৰত 2 দিনমান থাকিবৰ বাবে। ৰভা আছে তেওঁলোকৰ, ৰভা মানে গোটেই ভাঙা নাই আৰু ৰভাবোৰ। আমি বহিলোঁ, চাহ দিব আৰু এনেকৈ বহি লৈছোঁ গোটেইবোৰ। অকণমান ভিডিঅ' ৰাখি থৈছোঁ আৰু স্মৃতিৰ বাবে। প্ৰথমবাৰ গৈছোঁ আৰু কইনাৰ ঘৰত, দৰা ঘৰত তেনেকৈ গৈছোঁ যদিও এনেকৈ যোৱা নাই আৰু এনেকৈ প্ৰথম গ'লোঁ আৰু আনিবৰ বাবে। ৰুমবোৰ ভালকৈ চিডিল হোৱাই নাই, এনেই মই দেখাইছোঁ আৰু দেখাই দিছোঁ। কইনাই কথা পাতিছে, কি হৈছে তাত, কি কৰিলে, কি নাই। আলফুল, আমাৰ আলফুল কৈছে বা যোৱা নাই। আৰু ডাঙৰবোৰৰ লগতো ময়ো গৈছোঁ। ডাঙৰবোৰ যাব লাগে আনিবৰ বাবে, আমাৰ তাতে নিয়ম আছে। ভাগৰ লাগিছিলে, অকণমান পানী চানী খাই লৈছোঁ আৰু এনেই চাহ তাহ দিব আৰু ৰেডি কৰিছে, পানী দি দিছে। চাহ দি দিলে, বহুত বস্তুৰে চাহ দিছে। চাহ দিছে। মই অলপ কৰিছোঁ ভিডিঅ', বহুতখিনি কৰা নাই আৰু তাইৰ ৰুমটো চিডিল ভালকৈ হোৱাই নাই, এনেই অকণমান দেখাই দিছোঁ আৰু ড্ৰেছিংখন। তাইৰ পালেংখন ভালকৈ চিডিল লগোৱাই নাই ৰুমকেইটা। তাৰপিছত আমি ক'ত আহিলোঁ চাওক। সিহঁতৰ ওচৰতে ইমান ধুনীয়া জেগা এটা আছে নহয়, মানে ব্ৰহ্মপুত্ৰৰ ওচৰতে হয়, অকণমান আগত। ইমান ধুনীয়া আছে পৰিৱেশটো, বহুত ধুনীয়া মথাউৰি। এইটো মানে অকণমান 5 মিনিটমান আগফালে এনেকৈ মথাউৰি আছে। আহি মানে বহুত গৰমৰ দিনত ফুৰিবৰ বাবে খুব ভাল হয়। ব্ৰহ্মপুত্ৰ দেখা পালোঁ আৰু আমি ওচৰতে হয়, বহুত ধুনীয়া হয়। আৰু গৰমৰ দিনত মানে ফুৰিব আহিব পাৰিব আৰু তাই লগৰবোৰৰ লগত। ভাল লাগিছে। পানীবোৰ শুকাই গৈছে, বালিবোৰ ওলাইছে। ইয়াতে পিকনিক প্লেচ হয়, পিকনিকো খাব আহে মানুহবোৰ। বাৰিষা হ'লে পানীবোৰ বহুত ওপৰলৈকে উঠি আহে। এইবাৰ বাৰিষা যিহেতু শেষ হৈছে, পানীবোৰ শুকাই গৈছে, বালিবোৰ ইমান ধুনীয়াকৈ ওপৰলৈ উঠিছে। আৰু ইয়াতে পিকনিক প্লেচ হয়, পিকনিক খায় আৰু মানুহবোৰে। এতিয়া নৱেম্বৰ ডিচেম্বৰত খাব আৰু পিকনিকটা। আমি তাৰ পৰা আহিলোঁ আৰু মোৰ ভাত পানী খাওঁতে খুব ধুনীয়াকৈ ভাত পানী খালোঁ আমি। মোৰ ভিডিঅ' কৰা নহ'লে। আমি আহিবৰ টাইমত অকণমান দেখাই দিছোঁ আৰু কইনা ৰেডি হৈছে আহিবৰ টাইমত। আমি আহিব ওলাইছোঁ, তেওঁলোকৰ মানুহখিনিয়ে আমাক আগবঢ়াই দিছে। আহিলোঁ আৰু গাড়ীত উঠিম আৰু একেলগে মেজিকত আহিলোঁ আৰু গোটেইবোৰ খুব ভাল লাগিলে। এবাৰ উঠিলে আৰু সেইদিনা খুব ধেমালি কৰি আহিলোঁ আৰু হাঁহি তামাচা কৰি আহিলোঁ। বহুত ভাল লাগিলে গোটেইবোৰ একেলগে এনেকৈ মেজিকত অহাৰ বাবে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই প্লিজ লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যিবোৰে চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ জনালোঁ। বাই বাই। সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপমানেই দিছোঁ।